কবিতাৰ শিৰোনাম ভৱেন্দ্ৰাঘ্য। কবি পাৰ্থসাৰথী মহন্ত। উপন্যাসৰ পটভূমি ৰচিত হৈছিল কলঙৰ পাৰত, এটা সচৰাচৰ পৰিৱেশত, যেন আন এটা পৰিয়াল মাথো মৰমে আৱৰি আছিল। ভোকৰ কলমলনিও আছিল। এপইচাৰ আদা, নহৰু, জলকীয়া, দুপইচাত বেছি ভাতমুঠি আহিছিল। মনৰ ক্ষুধাৰ জোৰত দৈন্যৰ হেঙাৰ হেলাৰঙে পাৰ হৈছিল। মুক্তাবৰ পৰা হৈছিল বৃত্তিত উত্তীৰ্ণ। আপাততঃ সাধাৰণ লগা মনবোৰ অতি সম্ভ্ৰান্ত। সদাশিৱৰ আশীষেৰে নামাঙ্কিত ভৱেন্দ্ৰ। চিত্ৰপট সলনি হৈছিল জয়সাগৰ পুখুৰীৰ পাৰলৈ, লণ্ডনলৈ, জালুকবাৰীলৈ। টেমছ নৈৰ পাৰত বাষ্প ঘনীভূত হ'ল, ধাতুবোৰ একত্ৰিত হ'ল। বহু মাত্ৰা বিচৰা পদাৰ্থ বিজ্ঞানত প্ৰাণ সঞ্চাৰ হ'ল। জীৱন্ত হৈ বিজ্ঞানৰ সূত্ৰই জীৱন চুব খোজে, আবেগ বুজিব খোজে, অনুভূতি হ'ব বিচাৰে। শিশু হ'ব বিচাৰি ধেমালি ধুমুলাকে ওমলিবলৈ আহে। অজানাৰো দুখৰ ভাগ বিচাৰে, সুখত সুখী হৈ পৰে। বন্ধ ঘৰৰ উপেক্ষিত চৰিত্ৰৰ প্ৰতিশোধো পূৰণ কৰে। চালুকীয়া কেনভাছখনতে এটা ছপা আখৰ উদয় হ'ল। জীৱনৰ টুকুৰা টুকুৰ বাস্তৱবোৰ গল্প হ'ল। চেলুলয়ডত জীৱন দৃশ্যমান হ'ল। মঞ্চৰ সংলাপত দৰ্শক নিজেই নাটকৰ চৰিত্ৰ হ'ল। কেনভাছখন পুৰঠ হৈ এখন কোলাজ হৈ গ'ল। সত্যৰ গহ্বৰৰ পৰা আৰোহণ বুটলি অনা স্বপ্নৰ জীৱনৰ অন্তৰীপত আবেলিৰ বন্দৰ। জীৱনৰ বৰ্ণমালাই জোনাক ৰাতি অন্ধকূপৰ পৰা আজুৰি আনে পাণ্ডুলিপি মানুহৰ সুখ আৰু দুখৰ। শেষ পৃষ্ঠাটো অংকিত হয় জাগতিক জীৱন বৃত্ত, আনন্দ আৰু বিষাদৰ। ৰামধেনু আঁকি জীৱনৰ সকলো বিষ গিলি তুমি নীলকণ্ঠ। ভাষা জননীৰ প্ৰহৰী অতন্দ্ৰ, তুমি ভৱেন্দ্ৰ। ধন্যবাদ।